হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই আছে। আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। 5দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈ থকা ভাগৱতৰ আজি তৃতীয়টো দিন। এই তৃতীয়টো দিনৰ পৰা ৰাতিলৈকে কি হয় কি নহয় সকলোসমূহ আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে দেখাই যাম। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হেল্ল' মন কথাটো মন ভাই নাম নকৰিবাই হেৰা এই নামে সংসাৰ তাৰিব আপোনালোকে কৃতাৰ্থ কৰে জানো? প্ৰসাদ দিব পৰা হোৱা বাধা নাই ৰামে কৃষ্ণই জনধারণ তুমি প্রিয়তম পরমাদের কথা জানিয়া লৈ সমাজের ভুয়া দণ্ড ৰাতিৰ পৰিৱেশ সকলোকে দেখাই গৈ আছোঁ। তেনেহ'লে ৰাতিৰ পৰিৱেশটো সকলোকে দেখুৱাই আছোঁ। ভাগৱতৰ তৃতীয়টো দিন ৰাতি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনৰ ভিডিঅ'সমূহ আপোনালোকে সোনকালে পায়।